নমস্কাৰ বন্ধুসকল, মই অংকৰ। আজি এটা বিশেষ মন্দিৰত যাব ওলাইছোঁ, শিৱলিংগ আকৃতিৰ মন্দিৰটো। আজি বিশেষ কাৰণত মই তাতে সেৱা কৰিব যাওঁ। সম্পূৰ্ণ হোৱাগৈ নাই মন্দিৰটো, চাওঁ আহকচোন কেনেকুৱা পায় মন্দিৰটো। বাইপাছ হৈ আহিয়ে এই ৰাস্তাটো দিয়ে সেই মন্দিৰটোলৈ যায়, আৰু এই গেটটো দিয়ে 4-5 কিলোমিটাৰমান গৈ পেলাই সেই মন্দিৰটো পোৱা যায়। এয়া আমি পাইছোঁহি আমি কোৱা বিশেষ এক মন্দিৰ, যাক আমি মহামৃত্যুঞ্জয় মন্দিৰ বুলি জানো। মই উপস্থিত হৈছোঁ সেই মন্দিৰটোত, আৰু এই মন্দিৰটো আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ বুলি জানিব। আৰু সঁচাকৈ পৰিৱেশটো বৰ ধুনীয়া। মই সোমোৱাৰ আগত চাকি আৰু ধূপ লৈ লওঁ, কাৰণ সেৱাটো কৰি লোৱাৰ পিছত আপোনালোকক সেই মন্দিৰটো দেখাম চাগে। এয়া মই চাকি আৰু ধূপ ল'লোঁ। ইয়াতে এটা চিপ দি দিয়ে কিনাৰ সময়ত, হয়তো আপোনালোকে ঘৰৰ পৰা আনিব পাৰে। বৰ্তমান এই মন্দিৰ ভাগতে সকলো মানুহকে চাকি জ্বলাব দিয়ে। এইটোৱে হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। সঁচাকৈ ইয়াক বহুত বৃহৎ বুলি ক'ব পাৰি। 2010 চনৰ পৰা এই মন্দিৰটো নিৰ্মাণ কৰি অহা হৈছে। ইয়াৰ উচ্চতা 126 ফুট, আৰু ইয়াৰ ভিতৰৰ ভাগটো এয়া বনাই আছে, বৰ্তমান হোৱাগৈ নাই, আৰু বেছি দিন নালাগিব চাগে, কিন্তু সঁচাকৈ বহুত বহুত ডাঙৰ হয়। কৰিলোঁ, আৰু সেৱা কৰি আহি পেলাই মন্দিৰ ভাগ আপোনাক দেখাব ওলাইছোঁ। সঁচাকৈ বৃহৎ ডাঙৰ শিৱলিংগ হৈ হ'ব, এটা সময়ত হয়তো চাবলগীয়া হ'ব। আমাৰ এছিয়াৰ ভিতৰতে ডাঙৰ শিৱলিংগ হিচাপে এইটো পৰিগণিত হৈছে। আৰু শিৱৰাত্ৰি গোটেই ৰাতিটো পূজা পাতল হ'ব, আৰু কিছুমান শিশুক আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান শিশু ইয়াতে কিছুমান যোগ প্ৰশিক্ষণ দিয়া হৈছে। আহকচোন অলপ ওপৰলৈ উঠি যাব পাৰি, এতিয়া বনাই আছে, কাৰণ চাওঁচোন ওপৰত কেনেকুৱা লাগে। দেখিবলৈ পাইছে যিটো আকৃতি দেখিছে, সেই তেনেকুৱাই হ'ব এটা সময়ত গৈ পেলাই। সঁচাকৈ ভাল লাগিব এইটো আকৃতি যদি এনেকুৱাই হ'বলৈ হয় ইয়াতে। মই যাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মন্দিৰটোৰ লগতে মোৰ ভিডিঅ'টো চাই ভাল পালে। আশা কৰোঁ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।